নেকি নেকি এতিয়ালৈকে ভাঙিছে বন্ধ কৰিছে এটা নতুন কৰিছে নেকি কিয় হয় আপুনি প্ৰশ্ন কৰিব ভাল ধৰণে উত্তৰ দিব আমি অসমত কিমান হাজাৰ কোটি টকা বিনিয়োগ হৈছে এই সম্পৰ্কত আমাৰ হাতত তথ্য আছে আৰু আপুনি যেতিয়া বিচাৰিব ভাল ধৰণে উত্তৰ দিম কিন্তু এইখিনি বন্ধ হৈছে আমাৰ চৰকাৰ দিনত হোৱা নাই 2005-06 পৰা 2010-11 বৰ্ষৰ ভিতৰত এই উদ্যোগসমূহ বন্ধ হৈছে কিন্তু আমাৰ চৰকাৰৰ দিনত অসমত নতুন নতুন উদ্যোগ স্থাপন কৰাৰ প্ৰয়াস চলি আছে আৰম্ভ হৈছে বিভিন্ন ধৰণে ইয়াতে ইতিমধ্যে উদ্যোগ আৰম্ভ হৈছে আৰু ইয়াত আমাৰ এতিয়ালৈকে প্ৰায় 1 লাখ কোটি টকা ওচৰা ওচৰি বিনিয়োগ যোৱা 7 বছৰৰ ভিতৰত আমাৰ সম্ভৱ কৰি তুলিবলৈ আমি সক্ষম ৰাজহুৱা খণ্ডৰ উদ্যোগৰ নাম লাগে আমাক এইটো উদ্যোগৰ নাম যিটো নতুন এই চৰকাৰে বনাইছে এই চৰকাৰৰ নীতি হ'ল যে আমি উদ্যোগ স্থাপন কৰিব নোখোজো ৰাজহুৱা খণ্ডত আমি ব্যক্তিগত খণ্ডত বিনিয়োগ কৰিব খোজো ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰিৱৰ্তে স্বাস্থ্য শিক্ষা অংগনবাদী এইবিলাকত আমি আমাৰ পুঁজি বিনিয়োগ কৰিব খোজো গতিকে য'ত লছ মেকিং প্ৰাইভেট ইণ্ডাষ্ট্ৰীত ধন বিনিয়োগ কৰি ৰাজ্যখনৰ হাজাৰ হাজাৰ নাগৰিকক স্বাস্থ্য শিক্ষা ৰাস্তা আদিৰ পৰা বঞ্চিত কৰা এইটো আমাৰ চৰকাৰৰ নীতি নহয় গতিকে আমি বিচাৰো যে গভৰ্ণমেণ্ট শুড কন্ট্ৰোল ষ্টেট ল এণ্ড অৰ্ডাৰ পুলিচ শিক্ষা এডুকেশ্যন হেল্থ ইণ্ডাষ্ট্ৰী চলোৱা কামটো গভৰ্ণমেণ্টৰ কাম নহয় কাৰণ বাৰে বাৰে গভৰ্ণমেণ্ট লোকচানত আহে একাংশ মানুহৰ সমস্যাই মানৱীয় সমস্যাৰ ৰূপ দিয়ে গতিকে ইণ্ডাষ্ট্ৰী চলোৱা আমাৰ কোনো অভিপ্ৰায় নাই বিকজ উই আৰ নট ইণ্ডাষ্ট্ৰিয়েল আৰু ভাৰত চৰকাৰে ইতিমধ্যে মিক্স ইকনমিৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছো উই ডু নট ছাবস্ক্ৰাইব টু দ্য ছ'চিয়েলিজিম আমি ছ'চিয়েলিজিমক ছাবস্ক্ৰাইবে নকৰোঁ গতিকে পাব্লিক ছেক্টৰ ইণ্ডাষ্ট্ৰী ৱাজ এ কনচেপ্ট অফ এ ছ'চিয়েলিষ্ট মুভমেণ্ট আৰু আমি যিহেতু সমাজবাদী নহয় উই ডু নট ছাপৰ্ট ছ'চিয়েলিজিম গতিকে আমি কিয় ইণ্ডাষ্ট্ৰী লগাম এটা ইণ্ডাষ্ট্ৰী লগাম 100 কোটি দিম তাতে 50 কোটি লছ হ'ব আকৌ এটা সংগ্ৰাম আৰম্ভ হ'ব আৰু 60 কোটি দিয়ক সেই 200 কোটি টকা দি উইল ছেট আপ এ মেডিকেল কলেজ সেই 200 কোটি টকা দি আমি এখন বনাম সেইকাৰণে অধ্যক্ষ মহোদয় যিহেতু সদনত প্ৰশ্নটো নাই এফিচিয়েঞ্চি ইণ্ডাষ্ট্ৰী লগোৱালৈ নহয় সেইটো কাৰণে আছে মানুহ ইণ্ডাষ্ট্ৰী লগাব আমি ইণ্ডাষ্ট্ৰী পলিচি আনিছো আৰু যদি আপুনি কয় অসম চৰকাৰে একেদিনত কি কৰিছে কেইদিনমান আগতে আমি নতুনকৈ বিনিয়োগ আনিছো NLC ভাৰত চৰকাৰ আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ 1000 মেগাৱাট সোলাৰ পাৱাৰৰ কাৰণে দিছ ইজ এ নিউ ইণ্ডাষ্ট্ৰী নুমলীগড়ত 4000 প্ৰায় 8000 কোটি টকা বিনিয়োগ হৈছে ইট ইজ ইন প্ৰাইভেট ছেক্টৰ আসাম গভৰ্ণমেণ্টে তাত শ্বেয়াৰ কিনিছে ইট ইজ ইনভেষ্টমেণ্ট ইন ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এফএলৰ বিনিয়োগ হৈছে গেছ কোম্পানী নতুন নতুন প্ৰজেক্ট হৈছে সব প্ৰফিট মেকিং পাব্লিক ছেক্টৰত যোৱা এটা বছৰত কিমান ইনভেষ্টমেণ্ট হৈছে 19 তাৰিখে ভাৰত চৰকাৰ আৰু এটা প্ৰতিষ্ঠানৰ লগত আমাৰ MOU হ'ব ফৰ প্ৰডাকশ্যন অফ আনাদাৰ 1000 মেগাৱাট অফ আমাৰ সোলাৰ পাৱাৰ গতিকে আপুনি যেতিয়া ষ্ট্ৰাকচাৰেলি প্ৰশ্ন কৰিব লিষ্টখন ইমান ডাঙৰ যে 1 লাখ চাকৰি টাইপ হৈ যাব এইটো কুৱেশ্যন হৈ গ'ল চৰ্চা কৰিব আমাক কংক্ৰিট উত্তৰটো স্বাধীনতাৰ 75 বছৰ পাৰ হৈ গ'ল স্বাধীনতাৰ 75 বছৰ আগত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডতে হৈছে আৰু ৰাজহুৱা খণ্ডত হোৱাৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় সকলো চৰকাৰে মানুহৰ মেণ্ডেট লৈ চৰকাৰত আহে গতিকে আমি যেতিয়া মেণ্ডেট লৈছো আমাৰ মেণ্ডেটত প্ৰাইভেট আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অসমত গভৰ্ণমেণ্টে কৰিব সেইটো মেণ্ডেট লৈ আমি অহা নাই আমি কৈছো যে আমি ইণ্ডাষ্ট্ৰিয়েল পলিচি দিম অহা 15 তাৰিখে চিডবি আহিব যে অসমত যিমান স্মল স্কেল ইণ্ডাষ্ট্ৰিয়েল লোন ল'ব তেওঁলোকৰ লোনৰ গ্যাৰেণ্টি গভৰ্ণমেণ্টৰ আসাম আৰু চিডবিয়ে ল'ব গতিকে আমি উদ্যোগৰ এটা পৰিৱেশ ৰচনা কৰিব খোজো কিন্তু উদ্যোগ বিনিয়োগৰ নামত আমি উদ্যোগ কৰিব নোখোজো কাৰণ
চৰকাৰৰ IAS অফিচাৰবিলাক সেইটো কাৰণে ট্ৰেইন নহয়, দে আৰ নট কম্পিটেণ্ট। আৰু বাৰে বাৰে প্ৰাইভেট চেক্টৰ লছ হৈ আছে। এতিয়া ভাৰত চৰকাৰে ওলোতে আমাক ইনচেন্টিভ দিছে যে প্ৰাইভেট চেক্টৰত যিকেইটা ইণ্ডাষ্ট্ৰী আছে যদি লছ মেকিং আপোনালোকে ডিছইনভেষ্ট কৰি দিয়ক, আমি আপোনালোকক আন টকা পইচাৰে সহায় কৰিম। প্ৰাইভেট চেক্টৰ গতিকে আপোনালোক কেতিয়া বন্ধ কৰি দিব? যেতিয়া যেতিয়া প্ৰয়োজন হ'ব বন্ধ কৰিব right? সেইটোতো বন্ধ কৰি দিব। কেনেকে বছৰে ৰাস্তা আপুনি আছে এনেকুৱা তৰ্ক নহয়। অধ্যক্ষ মহোদয়, বিধায়ক হলে কষ্ট অধ্যক্ষ মহোদয়, যদি কোনোবা সঁচাকৈ ইণ্টাৰেষ্টেড 21টা উদ্যোগৰ বিষয়ে জানিবলৈ, তাৰ কাৰণে প্ৰশ্ন আনিব। ইয়াত এচাম মানুহ আছে, এচাম মানুহ আছে অধ্যক্ষ ডাঙৰীয়া, আপুনি এজন সন্মানীয় সদস্য, ৰূপজ্যোতি আপোনালোকে বহক। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে, বহকচোন। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে, আপুনি বহক, আপুনি বহক, আপুনি বহক। অধ্যক্ষ মহোদয়, কোনোবাই যদি 21টা উদ্যোগৰ বিষয়ে জানে, আজি যে আমাৰ সন্মানীয় বিধায়ক আব্দুল মাতিন খন্দকাৰে ধুনীয়া প্ৰশ্ন এটা আনি জানিবৰ বাবে চেষ্টা কৰিলে। কাৰোবাৰ অন্তৰ যদি কান্দে, তেওঁক এটা ধুনীয়াকৈ প্ৰশ্ন আনিলেহেঁতেন। গতিকে বেলেগে পাতা বিয়াত গৈ পেলাই মাজত মাত দি পেলাই এইটো যিটো চিষ্টেম, এইটোতো ঠিক নহয়। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, গতিকে এই ধৰণৰ কাম নকৰিলে ভাল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৈছে ছচিয়েলিজমৰ ওপৰত ছাবস্ক্ৰাইব নকৰোঁ, কিন্তু এইটো সংবিধানত আছে, এনেকৈ কোৱাটো উচিত নহ'ব। কাৰণ তাতে আছে আমাৰ যে এইটো প্ৰেমবুলতে আছে, ডিষ্ট্ৰিবিউটিভ জাষ্টিছ ৱেলথ শুড বি শ্বেয়াৰ্ড ইকুৱেলি বাই ছ'চাইটি থ্ৰু ডিষ্ট্ৰিবিউটিভ জাষ্টিছ। সেই গতিকে ছচিয়েলিজমত ছাবস্ক্ৰাইব নকৰিবলৈ হ'লে আমি সংবিধান সংশোধন কৰিব লাগিব। এতিয়ালৈকে সংবিধান সংশোধন হোৱা নাই। সেই গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে সেইখিনি কথা উচিত নহয়। এইখিনি যাতে অলপ তেখেতে শুদ্ধ কৰাৰ পৰা আপুনি ডাইৰেকশ্যন দিয়ে। কাৰণ ছচিয়েলিজম পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু 76 এমেণ্ডমেণ্টত 1976 42nd এমেণ্ডমেণ্টত গ্ৰহণ কৰা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী থাকোঁতে তেখেতে ছচিয়েলিজিমটো লগাইছিলে, কিন্তু ছচিয়েলিজিম ইয়াৰ মাজত বহুত ডিফাৰেঞ্চ আছে। আমাৰ মূল কথাটো হ'ল যে যিটো কাৰ্ল মাৰ্ক্সৰ বা লেনিনৰ বা ষ্টেলিনৰ যিটো আইডিঅলজি, সেইটোক আমি ছাবস্ক্ৰাইব নকৰোঁ। সেইটোৱে মেইন কথা। গতিকে সংবিধানত যিটো শব্দ আছে তাৰ ইণ্টাৰপ্ৰিটেশ্যন আছে। অধ্যক্ষ মহোদয়, দিগন্ত কলিতা, মই অৱগত